Hey guys, welcome to my Assam Kitchen YouTube channel. আজি মই আপোনালোকৰ আগত আগবঢ়াম এটা ধুনীয়া ৰেচিপি। প্ৰথমে মই এটা বলত 4 কাপ ময়দা লৈছো। এটা বলত 4 কাপ ময়দা লৈছো। মই তাৰ পিছত ইয়াতে মানে মই হাফ স্পুনতকৈ কম মই নিমখ লৈছো। ময়দা অনুযায়ী নিমখ, তাৰ পিছত মই চেনি লৈ ললো। এইটো চাওক, প্ৰয়োজন অনুসৰি চেনি। এই আটাইখিনি ভালদৰে মিক্স কৰি ল'ব। তাৰ পিছত মই 3টা পিয়াজ মিহি কাটি লৈছো। এইটো পুদিনা হয়, গছৰে হয় বাৰু, ঘৰৰে হয়। পুদিনা আৰু নৰসিংহ পাত থেতেলি লৈছো। এইটো কেঁচা জলকীয়া হয়, আদা 3টা কেঁচা জলকীয়া আৰু এটুকুৰমান আদা থেতেলি লৈছো। মই কেঁচা জলকীয়া সৰু সৰুকৈ টুকুৰা কৰি কাটি দিব। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ল'ব। এইটো আপোনাৰ চটপটা পকৰা বুলি কয়, চটপটীয়া পকৰা। যদি চটপটা কিবা খাব মন যায় আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰি চাব পাৰে, বহুত টেষ্টি হয়। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু আপোনালোকে কুহুমীয়া গৰম পানী ল'ব, ভালদৰে মিক্স কৰক। ভালদৰে মিক্স কৰাৰ পিছত কেৰাহীত তেল উতলিব দিব। তাৰপিছত গোলকৈ পকৰাবিলাক ফ্ৰাই কৰিব। যেতিয়ালৈকে ৰঙা নহয় কম গেছত ফ্ৰাই কৰি থাকিব। এবাৰ আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰি চাব। তো বহুত ধুনীয়া ৰেচিপি হয়। অতি কম বস্তুৰ প্ৰয়োজন। ময়দা, নৰসিংহ এইবোৰতো ঘৰতে থাকে বাৰু, পুদিনা। এইটো চাওক, এইটো ৰেডি হৈ গ'ল আপোনালোকৰ পকৰা। বহুত সফ্ট হৈছে, খাবলৈ বহুত মজা। আবেলি সময়ত কেতিয়াবা একো নাথাকে নহয়, এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু যদি ৰেচিপিটো ভাল লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আগলৈকে যাতে ভাল ভিডিঅ'বিলাক দি থাকোঁ তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ গাইজ।